হেল্ল' ষ্টুডেণ্ট ফ্ৰেণ্ডছ, ক্লাছ 9-10 ষ্টুডেণ্ট আৰু বিভিন্ন চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ মেথছৰ বিভিন্ন কনচেপ্ট সহজ আৰু চমু পদ্ধতিৰে এই ইউটিউব চেনেলটোৰ মাধ্যমেৰে বুজাবলৈ যত্ন কৰা ভিডিঅ'বোৰৰ লাষ্টৰ ভিডিঅ'টোত লসাগু আৰু গসাগু ৰিলেটেড মষ্ট ইম্পৰ্টেণ্ট 5টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু 5টা প্ৰশ্নৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। এই 10টা প্ৰশ্নৰ দৰে পৰীক্ষাত প্ৰশ্ন আহিব, গতিকে লসাগু আৰু গসাগু ৰিলেটেড বেলেগ প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। তেনেহ'লে চাওঁ আহাচোন আজিৰ প্ৰথম প্ৰশ্নটো। এখন বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী 5, 9 নাইবা 10 জনকৈ শাৰী পাতিব পাৰে, তেন্তে বিদ্যালয়খনত থাকিব পৰা আটাইতকৈ কম সংখ্যক ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব। অপশ্যনত দিছে 90, 95, 85 এণ্ড 100। প্ৰশ্নটোত মন কৰিলে আমি দেখিম যে আটাইতকৈ কম সংখ্যক ছাত্ৰ ছাত্ৰী, যিখিনি ছাত্ৰ ছাত্ৰী থাকিলে আমি সিহঁতক 5 জনকৈ শাৰী পাতিব পৰা যাব, 9 জনকৈ বা 10 জনকৈ শাৰী পাতাব পৰা যাব। তাতকৈ কম থাকিলে 5 জন, 9 জন বা 10 জনকৈ শাৰী পাতিব পৰা নাযাব। তেনেকুৱা সংখ্যাটো উলিয়াব লাগে। তাৰ কাৰণে আমি ইয়াতে 5, 9 আৰু 10ৰ লসাগু উলিয়াব লাগিব। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে ইয়াতে প্ৰশ্নটো পঢ়িছিলে দেখিবা আটাইতকৈ কম সংখ্যক বুলি কোৱা আছে। তেনেকুৱাৰ ক্ষেত্ৰত আমি সদায় লসাগু উলিয়াব লাগিব। ইয়াতে 5, 9 আৰু 10ৰ যদি আমি লসাগু উলিয়াওঁ তেতিয়া কি হ'ব, ইয়াতে গোটেইকেইটা সংখ্যাক হৰণ যোৱা চালে যে 5 যাব, 5ক এবাৰ 9ক নাযায়, গতিকে 9টো 9 হৈ থাকিব, 10ক দুবাৰ যাব। অৰ্থাৎ ইয়াতে যদি মই লসাগু উলিয়াওঁ তেতিয়াহ'লে 5 দুগুণ 10, 10 9 গুণ 90। অৰ্থাৎ 5, 9 আৰু 10ৰ লসাগু হ'ব 90। অৰ্থাৎ আটাইতকৈ কম সংখ্যক ছাত্ৰ ছাত্ৰী কিমান হ'ব, 90। অপশ্যন এটো ইয়াতে কাৰেক্ট হ'ব, 90। ছেকেণ্ড প্ৰশ্নত দিয়া আছে 7ৰ প্ৰথম 5টা গুণিতকৰ যোগফল। অপশ্যনত আছে 35, 550, 150, 105। 7ৰ প্ৰথম 5টা গুণিতক অৰ্থাৎ মাল্টিপুল, মানে 7 এগুণ 7, 7 দুগুণ 14, এনেকুৱাকেইটা 7, 14, 21, 28, 35। এইকেইটা হৈছে 7ৰ প্ৰথম 5টা গুণিতক। এইকেইটাৰ যোগফলটো আমাক উলিয়াব দিছে। এইটো সহজতে আমি উলিয়াই দিব পাৰিম যোগ কৰি, বা অন্য এটা পদ্ধতি এনেকৈ কৰিলে হ'ব 7ৰ লগত 1, 2, 3, 4, 5 এইকেইটা যোগ কৰি পেলাই পূৰণ কৰি দিলেও হ'ব। 5টা উলিয়াব দিছে, গতিকে 1ৰ পৰা 5লৈ প্ৰথমতে যোগ কৰিম। যোগ কৰি তাৰ লগত আমি 7টো পূৰণ কৰি দিম। 1ৰ পৰা 5লৈকে যদি মই যোগ কৰোঁ ইয়াতে পাই যাম 15 পাই যাম। 15 আৰু 7 যদি পূৰণ কৰোঁ তেতিয়া আনচাৰটো ওলাব 105। অৰ্থাৎ 7ৰ প্ৰথম 5টা মাল্টিপুল যদি প্লাছ কৰোঁ তেতিয়া আমি পাই যাম 105। Sum of all factor of 84 which are the multiple of 7 is. অপশ্যনত আছে 113, 189, 196 and 112। প্ৰশ্ন কৈছে sum of all factor of 84, মানে 84ৰ উৎপাদকবোৰ যোগ কৰিব দিছে, যিবোৰ 7ৰ মাল্টিপুল, মানে 7ৰ গুণিতক। প্ৰথমতে আমি চাই লওঁ 84ৰ ফেক্টৰবোৰ, উৎপাদকবোৰ। 84ৰ উৎপাদক হ'ব 1 × 84, 2 × 42, 3 × 28, 4 × 21, 6 × 14, 7 × 12। এই উৎপাদকবোৰৰ যিবিলাক 7ৰ মাল্টিপুল, অৰ্থাৎ এতিয়া 7ৰ মাল্টিপুল কি হ'ব, 84, 42, 28, 21, 14 আৰু 7। এইকেইটা আমাক যোগ কৰিব দিছে। যোগ কৰিলে আমি কিমান পাই যাম, ইয়াৰ যোগফলটো হ'ব 196। অৰ্থাৎ অপশ্যন চিটো ইয়াতে কাৰেক্ট হ'ব। নেক্সট প্ৰশ্নটো চাওঁ। 12, 16, 24 আৰু 36ক হৰণ কৰিলে 7 বাকী থকা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? অপশ্যন দিছে 144, 151, 156 এণ্ড 161। আটাইতকৈ সৰু সংখ্যাৰ কথা সুধিছে ইয়াতে। আটাইতকৈ সৰু সংখ্যাৰ অংক আমি অলপ আগতে কৰিছিলোঁ যে আটাইতকৈ সৰু সংখ্যা উলিয়াব দিলে আমি এই সংখ্যাকেইটাৰ লসাগুটো উলিয়াব লাগিব। ইয়াতে আমি 12, 16, 24 আৰু 36ৰ প্ৰথমতে লসাগুটো উলিয়াই চাম। এই যিটো লসাগু পাম সেইটো হৈছে এই 4টা সংখ্যাই হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা। 12, 16, 24 আৰু 36ক প্ৰথমতে 2ৰে ডিভাইড কৰিব পাৰিম, তেতিয়া ইয়াতে 6 হ'ব, ইয়াতে 8, 12, 18। আকৌ 2ৰে ডিভাইড হ'ব 3, 4, 6, 9। আকৌ 2ৰে ডিভাইড কৰিব পাৰিম, 3ক ডিভাইড কৰিব নোৱাৰি, গতিকে 3 হৈ থাকিব, 2ৰে 4ক 2বাৰ যাব, আৰু 6ক 3 আৰু 9ক নাযায়, 9টো 9 হৈ থাকিব। এইবাৰ 3ৰে ডিভাইড কৰিম, 3ৰে 3ক এবাৰ, 2ক ডিভাইড কৰিব নোৱাৰি, 2 হৈ থাকিব, 3ৰে 3ক এবাৰ আৰু 9ক 3বাৰ।
এতিয়া আমি যিকেইটা ইয়াতে উৎপাদক পালোঁ 2 2 2 3 2 3 এই গোটেইকেইটা যদি আমি পূৰণ কৰোঁ ইয়াতে পূৰণফলটো পাম 144 অৰ্থাৎ 12 16 24 আৰু 36ৰ যদি আমি LCMটো উলিয়াওঁ লসাগু উলিয়াওঁ তেতিয়া 144 পাম অৰ্থাৎ 144ক 12 16 24 আৰু 36এ হৰণ কৰিব পৰা যাব এতিয়া আমাক প্ৰশ্নত সুধিছে যে হৰণ কৰি পেলাই 7 বাকী থাকিব লাগিব এই 12 16 24 আৰু 36এটো ইয়াক হৰণ যাবই কিন্তু হৰণ কৰি পেলাই 7 বাকী থাকিবলৈ হ'লে 144তকৈ 7 ডাঙৰ হ'ব লাগিব সংখ্যাটো যিটো সংখ্যাৰ কথা আমাক প্ৰশ্নত সুধিছে অৰ্থাৎ 144তকৈ 7 ডাঙৰ হ'বলৈ হ'লে ইয়াৰ লগত 7 প্লাছ কৰি চালেই হ'ল তেতিয়া আমি পাই যাম 151 অৰ্থাৎ 151 এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক 12 16 24 আৰু 36এ হৰণ কৰিলে 7 বাকী থাকিব আৰু এইটো হৈছে তেনেকুৱা আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ ইয়াতে অপশ্যনটো কিমান হ'ব বি 151 এবাৰ নেক্সট প্ৰশ্নটো চাওঁ There are 3 bells which ring after 30 minutes, 80 minutes and 90 minutes respectively. If last time they ring simultaneously at 8:30 a.m., at what time they will again ring simultaneously? অৰ্থাৎ 3টা ঘণ্টা 30 মিনিট 80 মিনিটছ 90 মিনিটছৰ মূৰে মূৰে বাজে যদি সিহঁতে ৰাতিপুৱা 8:30ত একেলগে বাজিছিলে তেন্তে আকৌ একেলগে কেই বজাত বাজিব সেই প্ৰশ্নটো সুধিছে অপশ্যন দিয়া আছে 8:35 a.m. 8:35 p.m. 8:30 p.m. 8:40 a.m. তে এই প্ৰশ্নটো এনেকুৱা প্ৰশ্ন আমি ইয়াৰ আগৰ ভিডিঅ'ত কৰিছোঁ তে ইয়াতে সুধিছে পুনৰ একেলগে কেতিয়া বাজিব তাৰ বাবে আমি কি কৰিব লাগিব 30 80 আৰু 90ৰ LCM উলিয়াব লাগিব লসাগু উলিয়াব লাগিব 30 80 আৰু 90 লসাগু উলিয়াবলৈ কাৰণে আমি কি কৰিম ইয়াতে আকৌ ইয়াৰ আগৰ অংকটোৰ নিচিনা 30 80 আৰু 90 LCM উলিয়াবৰ কাৰণে ইয়াৰ প্ৰথমতে 2ৰে ডিভাইড কৰিলে 15 হ'ব 40 হ'ব এইটো আৰু এইটো হ'ব 45 এতিয়া ইয়াৰে তিনিটা সংখ্যাক এটাকে 2ৰে ডিভাইড কৰিব পাৰি গতিকে আমি 2ৰে ডিভাইড নকৰি 3ৰে ডিভাইড কৰিম তেতিয়া ইয়াতে 15ক 3য়ে যাব 5 40 to 40 হৈ থাকক আৰু 45ক 15 বাৰ যাব আকৌ এতিয়া ইয়াৰে থকা গোটেইকেইটা সংখ্যাৰ ভিতৰত আমি 5ৰে ডিভাইড কৰিব পাৰিম দুটাক 5ক এবাৰ 48 বাৰ আৰু 15ক 3 বাৰ তে আমি ইয়াতে পালোঁ 2 3 5 8 and 3 এইকেইটা যদি আমি পূৰণ কৰি চাওঁ তেতিয়া আমি পূৰণফলটো পাম 5 2 গুণ 10 3 3 গুণ 9 9 গুণ 72 72 আৰু 10 পূৰণ কৰি দিলে আমি পাই যাম 720 অৰ্থাৎ সিহঁতে পুনৰ 720 অৰ্থাৎ 720 মিনিটৰ পাছত আকৌ পুনৰ একেলগে বাজিব 720 মিনিটক যদি মই ঘণ্টালৈ লৈ যাওঁ ঘণ্টালৈ নিলে ইয়াক 60ৰে হৰণ কৰিব লাগিব তেতিয়া ইয়াতে পাই যাম 12 অৰ্থাৎ 12 ঘণ্টাৰ পিছত আকৌ বাজিব একেলগে তে ৰাতিপুৱা 8:30ত বাজিছিলে তাৰ 12 ঘণ্টাৰ পিছত অৰ্থাৎ আকৌ 12 ঘণ্টাৰ পিছত কিমান হ'বগৈ 8:30 হ'বগৈ কিন্তু এইটো সন্ধিয়াৰ 8:30 অৰ্থাৎ 8:30 PM হ'বগৈ ইয়াতে AM-ত বাজিছিলে আকৌ 12 ঘণ্টাৰ পিছত হ'বগৈ 8:30 PM অৰ্থাৎ ইয়াতে অপশ্যন শুদ্ধ কোনটো হ'ব 8:30 PM চি অপশ্যনটো ইয়াতে শুদ্ধ হ'ব এনেদৰে LCM আৰু H.C.F ৰিলেটেড প্ৰশ্ন পৰীক্ষাত আহিব তোমালোকৰ বাবে ঘৰত প্ৰেক্টিছ কৰিব পৰা কাৰণে মই 5টা প্ৰশ্ন দিছোঁ তোমালোকে প্ৰেক্টিছ কৰি পেলাই কমেণ্ট ছেকশ্যনত ইয়াৰ আনচাৰবোৰ দিব পাৰিবা বা মই ডেছক্ৰিপশ্যনতে মোৰ ফেচবুক আইডিৰ লিংক আৰু টেলিগ্ৰামৰ লিংক দি দিম তাতে তোমালোকে এই অংককেইটা ছল্ভ কৰি পেলাই মোলৈ চেণ্ড কৰিব পাৰিবা যদি ভিডিঅ'টো তোমালোকৰ বাবে উপকৃত হৈছে বুলি ভাবিছা তেন্তে হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ কিবা নজনা কুৱেশ্যন থাকিলে মোলৈ চেণ্ড কৰিবা মই নেক্সট ভিডিঅ'ত সেইবোৰ ছল্ভ কৰিম ভিডিঅ'টো চাই